আমাৰ সন্মাননীয় ডাইৰেক্টৰ ছাৰে WCD তেওঁ আমাক আদেশ দিছিলে যে আমি প্ৰজেক্ট লেভেলত এখন উইচ হান্টিং আৰু আমাৰ মানুহ সৰবৰাহ হিউমেন ট্ৰাফিকিং তাৰ ওপৰত এটা কেম্পেইন ওলাব লাগে যাতে মানুহবোৰ সজাগ হওক এইটো বিষয় সেইকাৰণে আজি আমি ইয়াতে গোট খাইছোঁ বড়োবাজাৰ VCDC হলত তাত আমি 100 মেম্বাৰ্ছ আমি আজি পাৰ্টিচিপেণ্টছ আমি মাতিবলৈ চেষ্টা কৰিছোঁ আৰু লগতে আমাৰ এইটোৱে প্ৰয়াস আছিলে যে গাঁৱে ভুৱে আমাৰ প্ৰজেক্ট লেভেল যেহেতু ব্লকত আমাৰ যেন এইটো এৱেৰনেছটো যায় কি আমি উইচ হান্টিং বা আমাৰ হিউমেন ট্ৰাফিকিং আমি বন্ধ কৰিব লাগে মানুহবোৰ যাতে সজাগ হয় লগতে লাহে লাহে যাতে মানুহবোৰ বুজে কি এইবোৰ আমাৰ এটা ছ'চাইটি হিচাপত আমাৰ এইটো আমাৰ কাৰণে হানিকাৰক প্ৰয়াস থাকিব যে এইখিনি যাতে আমাৰ নিজৰ মানুহ আমাৰ ভাইটি ভণ্টি হওক বা আমাৰ ৰিলেটিভছ হওক তেওঁলোকক যাতে নহয় লগতে আমাৰ ইয়াতে যিহেতু উপস্থিত আছিলে আমাৰ গেষ্ট অফ অনাৰ এছিষ্টেণ্ট BDO বাইদেউ চিত্ৰা বসুমতাৰী লগতে আমাৰ VCDC চেয়াৰমেন বড়োবাজাৰ VCDC চেয়াৰমেন তেওঁ আছিলে সেই ভাবিছোঁ যে সকলোৱে তেনেকৈ আমাৰ হেৰি কৰি যাব আমাৰ কাৰ্যসূচী আছিলে আমাৰ প্ৰথমতে আমি ৰেলী কৰিলোঁ তাৰপিছত ফলোড বাই আমাৰ যিখিনি আমি গেষ্ট আজি মাতিছিলোঁ তেওঁলোকৰ মানে ৰেছপেক্টিভ আমাৰ যিখিনি স্পীচ দিব লাগে আমাৰ এইটো টপিকত যিটো ডিছকাশ্যন হ'ব লাগে সেইটো আমি কেৰি কৰিলোঁ ৰিচোৰ্চ পাৰ্চন আমাৰ আছিলে